অসমীয়া দেখাৰ কথা আছে পকা তেতেলীৰে পুৰা বৰালি আৰু আজি সেই তেতেলীৰ লগত মই বৰালি মাছৰ আঞ্জা বনাবলৈ লৈছোঁ। আচলতে আমাৰ ভাড়াঘৰৰ বৰ্তাই আমাৰ দুটালৈ বুলি মাছ 3 পিচ দিছিলে আৰু তাকে কিহৰ লগত বনাম বুলি ভাবি থাকোঁতে দেখিলোঁ তেতেলীও আনি থোৱা আছে। সেইকাৰণে আজি ভাবিলোঁ তেতেলীৰ লগতে বৰালি মাছ বনাওঁ। মাছ কিপিচ এনেকৈ নিমখ আৰু হালধি দি প্ৰথমতে অলপমান ফ্ৰাই কৰি ল'লোঁ আৰু তেতেলীখিনি অলপ সময়ৰ কাৰণে মই তিয়াই থৈছিলোঁ আৰু এতিয়া এইখিনি ভালকৈ চেকি ল'ম। আৰু এতিয়া সেই মাছ ফ্ৰাই কৰি লোৱা তেলখিনিতে মই অলপমান ক'লা সৰিয়হ দিছোঁ, 3টা কেঁচা জলকীয়া আৰু 2 ফুটামান নহৰু থেতেলিয়াই লৈছোঁ আৰু তাতে এটা বইল আলু ভাঙি দিছোঁ আৰু এইখিনি এতিয়া নিমখ আৰু হালধি দি ভালকৈ ভাজি ল'ম আৰু ভজাৰ পিছত এয়া তেতেলী তিয়াই থোৱা পানীখিনি মিহলাই দিছোঁ আৰু এইখিনি এতিয়া 10 মিনিটমানৰ পিছত ভালকৈ উতলি অহাৰ পিছত ফ্ৰাই কৰি লোৱা মাছ কেইপিচ দি দিছোঁ আৰু এইখিনিও ভালকৈ এতিয়া 20 মিনিটমানৰ কাৰণে